পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মলৈ আহিছো 1000 এটা যুক্তি। কিয় কৰিম ভয়, কালৈ কৰিম ভয়, ভাল লাগিলে ভাল পাওঁ বুলি কমেই, বৰ বেছি কিনো হ'ব, লাট খাম। আৰে ভাই, লাঠেই যদি পোৱা নাই খাই লাইফত, কিনো পালা খাই? এগ ৰোল, চাওমিন, চিকেন ফ্ৰাইড ৰাইচ, ধুৰ মোৰনো কি? মাজে মাজে লাট খোৱাৰ হবি। চোলাৰ বুটাম খুলি চাই যাবা, বুকুত মোৰ আছে কিমান চপ্পলৰ দাগ। বহুতে ভাবে আমি ফাল্টু ল'ৰা, আজি এজনীৰ বাবে পাগল, কাইলৈ অন্য এজনীৰ। হাই ৰে হাই, প্ৰথমজনীক পালে জানো দ্বিতীয়জনীক চাওঁ। আৰু গোলাপ ফুল ভাল লাগে বাবে আমি কি তগৰ ফুলৰ পিনে চাবও নাপায়? আৰু নাহৰ ফুল ভাল পালো বাবে আমি কি খৰিকাজাই সুগন্ধক দুৰ্গন্ধ বুলি কম? যিসকল সংকীৰ্ণ মনৰ মানুহ, তেওঁলোকৰহে থাকে এনে ফিলচফি। আমিতো বহল মনৰ মানুহ, ভাল লাগে যাকে তাকে, য'তে ত'তে, কলেজত, চিটি বাছত অথবা বিয়া সবাহত। আমাৰ চকুততো সকলোৱে পৰে। ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভগা মাত, প্ৰীতি জিন্টাৰ দৰে হাঁহিলে কাৰ গালত ডিম্পল পৰে, হেয়াৰ ষ্টাইল, কফি খোৱাৰ ভংগিমা ইত্যাদি ইত্যাদি। ঈশ্বৰ নাজানো তোমাক ক'ত আছা প্ৰভু, আমিহে কাৰো কেলকুলেশ্যনত নাহো। দুখ নকৰিবা বন্ধু, যিবোৰ ছোৱালী আমাক ভাল নাপালে তাৰ বাবে আমাৰ আফচোচ কৰিবলগীয়া কিনো আছে? এক ৰাতি মদ খাম, আড্ডা দিম, চিগাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ। সময় আহিব এদিন, আফচোচ কৰিব লাগিব তেওঁলোকে, আমাৰ দৰে যে প্ৰেমিক পায়ো হেৰুৱালে। এই ছোৱালী, আকৌ এবাৰ ভাবি চাবা নেকি?